এ ভেলা কাটিব লাগিছিল ডাঙৰ এটা আহি নাই মস্ত ভিৰ চলি আছিল কাম অতি গুৰুত্বই নাই ভেলা কাটিব লাগিছিল ৰাহুলক মাতি আনো ৰাহুল বা ঘৰত আছে নাই ইটো হ'লে কাম কৰি থাকে যাওঁ অলপ কাম গুৰুত্বই নাই ৰাহুলৰ ঘৰত যাব লাগিব মস্ত আজি কিলা কৰিব লাগিব কৰছ না মই থাকো মানে নেকি মই থাকো মানে কামৰ প্ৰতি গুৰুত্ব নাই কামৰ প্ৰতি মানে মই ঘৰ কাম কৰিলো নাৰিকল চাইকল কাটলো বল বলা জল কামৰ প্ৰতি গুৰুত্ব নাই তো হেৰি আছিল না নাই নিৰপল হাত ক'ত দিয়া অলপ মাতিলো নিৰপল আৰু মুকুল বা ক'ত আছে কামৰ প্ৰতি গুৰুত্ব নাই আৰু নিৰপলকো মাতি যাওঁ আৰু মুকুলকো মাতো মই সম্পদ হ'বলৈ মই মানুহ পাম গা দিব আহিছোঁ খালি গা 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 বল মতো বল বল খালি কাম গুৰুত্ব নাই খালি গুৰুত্ব নাই মত দিয়া নাই কালি উৰুকা আজি তাড়াতাড়ি কৰিব বাবা কাম কৰিছ তই ভাল দে তই ভাল বেৰা নিদিলে ভালকে দি এগিলা এগিলা ৰাহুল ৰাহুল ক'ত গেলা ৰাহুল ক'ত গেল ৰাহুল ক'ত গেলে সি বোলে খিনিয়ে লাগে তাই নাললে বাপ্পাও খিনিয়ে তাত মই এনে ঠিক কৰিছো মই কাম কৰা নাই তহঁতে মোকে ক'ব পাৰিবি তহঁতে এটা চিটিকি মাৰা লগবি ভাল নহয় নমস্কাৰ বঢ়িয়া সুন্দৰ লাগিছে মুকুল কিন্তু কি চিষ্টেমত দিবা খুঁজছা পানী খাবা গেছি তই কেনেকে দেখা দিবি পানী খাবা গেছি মই চাহ দেখা নাই নীলপলিৰ ওপৰত কাম কৰি আছে মই যাব পাৰিলেতো ময়ো গেলো মই যাম তুই তইতো যাবাই নৰা তই শিকতে পাৰবি দেশক তই তোক কিছু দিব পাৰা পানী কাই আইবা হুড়ো কোনো হে পানী খালো পানী কালি তো ৰাতি আনা ঘৰত মাছ মাংস তাক কই তো আনিম হেৰি সমজুৰ হ'ব হৰমজুৰ কাৰণে আজি খানাটো খাব লাগছিল কি কৰিম ফল খাব নেকি এনে মত কমলি ধলাকে মতো কমপ্লিট ধলাকে আৰু অলপমান হি আছে ঠিকনে কৰি হলা খানাটো খাইলে নেকি পইচা কেমনকে দুৰবিয়া পইচা তো হ'ব দেচোন কেমনকে দুৰবি তো পইচা আজি তো খানা হেৰি লাগে মই কমলি ধলাকে ন দে আজি মতো কমপ্লিট হলা তা কৃষ্ণ বলি দে জয় কৃষ্ণ বলি হৰি বল হৰি বল কালি তো উৰুকা হলে আজি খানাটো খাব লাগছিল দে হ'ব যা আজি খানা খাম তেতিয়া মতো কমপ্লিট কৰে ঘৰে ৰাতি খানা আম দে ৰাতি তো মই দিনত খাম বুলি ক'ব আজি আজি অলপ মনটো শান্তি লাগছি দে আজি খানা খাওঁতে কামকা বেলা বলি বঢ়িয়া লাগব কালি তো উৰুকা কালি আনবি দে দে হয় টিকেট